তেতিয়া হুঁচৰি গাবলৈ যাওঁ, মোৰ ঢোলটো বনাই দিয়া না, মই হুঁচৰি গাবলৈ খবৰ অৱতা হোৱা জাহনী হা। এতিয়া মই হুঁচৰি গোৱা ষ্টুডেণ্ট হা। এই কৰোণা ভাইৰাছ আহিছে, ঘৰতে থাকিব লাগে গম নাপাওঁ, অকল খাবলৈ অৱতাৰ হ'লি, এইবিলাক কথা গম নাপাওঁ। এই যে সামাজিক ব্যৱধান মানি চলিব লাগে, এই হুঁচৰি গালে ক'ত সামাজিক ব্যৱধানটো মানি চলিব পাৰিবি। অহা ওচৰে মাৰিবি বুজি পাইছ, অহা ওচৰে মাৰিবি হুঁচৰি, মই ঢোলটো বনাই দিম, অহা ওচৰে হুঁচৰি মাৰিবি। এতিয়া নালাগে বুজি পাইছ। এতিয়া কৰোণা ভাইৰাছৰ কাৰণে গোটেই এইবোৰ বন্ধ দিছে, সামাজিক ব্যৱধান মানি চলিব লাগিব, সেইটো কাৰণে হুঁচৰিটো বন্ধ কৰি ৰাখিছে। হুঁচৰি বুলিয়ে নহয়, একো ৰাজহুৱা অনুষ্ঠান খোলা দিয়া নাই বুজি পাইছ। এতিয়া এইবোৰ বাদ দে হুঁচৰি চুঁচৰি, এতিয়া ঘৰৰ ভিতৰতে থাক। আপোনালোকো কৈছোঁ ওলাই নাযাব ঘৰৰ পৰা দেই, বিহু বুলি ঘৰৰ ভিতৰতে পৰিয়ালৰ সকলো মিলি ফূৰ্তি কৰি থাকক দেই। তেতিয়াহ'লে নাযাওঁ, হ'ব দিয়া, ঘৰতে থাকিম।